ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত কিন্তু গণতান্ত্ৰিক পন্থাৰে আন্দোলন কৰিবলৈ কোনো ৰাস্তা বিজেপি চৰকাৰে ৰখা নাই। আজি দেখা গৈছে দিল্লীৰ পৰা আৰম্ভ কৰি অসমলৈকে চৰকাৰ বিৰোধী যি অভিসন্ধিৰ বিৰুদ্ধে যিয়ে ওলাই আহিছে, তেওঁলোকে চৰকাৰে পাকে প্ৰকাৰে সেই মানুহক জেলত ভৰাই তেওঁলোকক কাৰাৰুদ্ধ কৰি আবদ্ধ কৰি ৰাখিছে। তাৰ উদাহৰণস্বৰূপে কা আন্দোলনত নেতৃত্ব বহন কৰা অসমৰ সৰ্বস্তৰৰ ৰাইজৰ লগত নেতৃত্ব বহন কৰা অখিল গগৈ ডাঙৰীয়াক কিন্তু চৰকাৰে পৰিকল্পিতভাৱে আৰু সুপৰিকল্পিতভাৱে তেওঁলোকে একক প্ৰচেষ্টাৰে অখিল গগৈ কাৰাৰুদ্ধ কৰি ৰাখিছে। তাৰ প্ৰতিবাদত আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা বিজনী জিলা সমিতিয়ে অৰ্ধহলংগী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই অৰ্ধহলংগী কাৰ্যসূচীৰ তৰফৰ পৰা আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ সকিয়নি প্ৰদান কৰিছোঁ যে ৭২ ঘণ্টাৰ ভিতৰত যদি অখিল গগৈক যদি মুকলি আকাশৰ তললৈ যদি অনাই লোৱাৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু ঈদৰ পিছদিনাৰ পৰা অসম তথা অসমৰ সৰ্বস্তৰৰ ৰাইজৰ লগত সহজত আমি গণতান্ত্ৰিকভাৱে অসম চৰকাৰ উৎখাত কৰাৰ কাৰণত আমি নিয়োজিত হ'ম। আৰু এই ক্ষেত্ৰত যিকোনো পৰিস্থিতি উদ্ভৱ হ'ব তাৰ কাৰণে অসম চৰকাৰ তথা গৃহ বিভাগ লাগি থাকিব।